Hi guys, কি খবৰ সকলোৰে? এতিয়া মই আহি আছো ঢকুৱাখানালৈ বুলি। তাত আছে বাসুদেৱ থান। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বাসুদেৱ থানলৈ। আজি আমি তালৈ বুলি ওলাইছো লগত ভন্টি, মা আৰু পাপা। হঠাতে ডিসিজন ললো কি ব্লগ এটাকে বনাও। তাকে এতিয়া আৰম্ভ কৰিয়ে দিলো যত মনত পৰিছে। তাকে এতিয়া আমাৰ গুগামুখ পাবলে হৈছে। গুগামুখ টাউনতে অলপমান বজাৰ কৰিব আছে থানলে বুলি যিটা বুট মগু ইত্যাদি যি দিব লাগে সেইখিনি তাতে কিনি লম আমি আৰু তাৰ পৰা ঢকুৱাখানালৈ ফাটি যাব লাগে হেফালে যাম আপোনালোকক অলপমান ৰাস্তাটো পাইলে দেখাম ময়ো সুদীৰ্ঘ 10 বছৰৰ মূৰতে আহিছো ঢকুৱাখানালৈ বুলি 2011ত আহিছিলো হবলা লাষ্ট গুগামুখ টাউনত সোমাইছো আৰু ময়ো যাওঁ পাপাৰ লগতে বস্তু কিটামান কিনে তাকে কিমান দাম দিব আনুষঙ্গিক বস্তুবোৰ কিনা হৈ গৈছে এতিয়া আমি ঢকুৱাখানালৈ বুলি পুনাইছো সেন্টাৰটো আগত আছে পাম আৰু তাৰ পিছত ঢকুৱাখানা পায় এইখিনি ঢকুৱাখানাটো আমাৰ লখিমপুৰৰে সাব ডিভিজন হয় খিলামৰা ভিডিঅ'য়ে নকৰিল যে ইতিহাস ঢকুৱাখানা থান পাইছোহি আৰু বেছি দূৰ নাই থান আহি পালোহি থানখন 1656 চনতে স্থাপিত হৈছিলে বহুত পুৰণা শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ বুলিও কয়
চাকি বন্তি জ্বলাবলৈ গৈ আছো এইটো পুৰণা দৌল ধান ঘৰ ভিতৰত ফটো তোলা নিষেধ আছিলে সো তাতে আমি সেৱা জনালো আৰু এতিয়া চাহ খাবলৈ মাতিছে তালৈ গৈ আছো বাসুদেৱ থানৰ পৰা ওলাই আহিছো সেৱা কৰিলো চাহু খাবলৈ দিলে তাতে এতিয়া ওলাই আহিছো এতিয়া আমি পাপাৰ মানে খুৰাক এজন আছে ইয়াতে ঢকুৱাখানাতে ওচৰতে কলাকটা বুলি ঠাই এডোখৰ তাত আমি যাম অহা নাই যেতিয়া বহু দিনৰ মূৰত আহিছো তেওঁলোকৰ ঘৰলৈ 10 বছৰ আগতে অহা আছিলে তো এবাৰ সোমাই যাম আইতা আছে তো আইতাক চাই যাম পাচলি কিনিছে গাঁৱৰে মানুহে বাৰীৰ পাচলি লৈ আহিছে বিকিবলৈ বুলি ইমান ভাল লাগিছে ন পৰিৱেশটো আহা এফালে এফালে খুৰাহাতৰ ঘৰৰ পৰা ওলাই এতিয়া আমাৰ উভতানি যাত্ৰা ভাল লাগিলে বহু দিনৰ মূৰত আপোন মানুহখিনিক লগ পাই সৰু সৰু টিকলো দুটিকো লগ পালো যে ভিডিঅ'ত দেখাইছিলো যে অলপ আগতে হেয়াই তো ভিডিঅ'টো এনেকৈ শেষ কৰিছো আৰু আমাক ঘৰ পাবলৈ টাইম লাগিব আৰু 1.5 ঘণ্টামানটো লাগি যাব ঢকুৱাখানাৰ পৰা লখিমপুৰলৈ লাহেকৈ গ'লে ঠিক আছে বাৰু তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই